নমস্কাৰ ৰাইজসকল, কি খবৰ? আহিলোঁ এটা নতুন ভিডিঅ' লৈ। বাকী মানে মুখা কাম চলি আছে আমাৰ। এইকেইদিনত ভাওনাও কেইখনমানো আছে মানে, তাৰ কাৰণে মুখা কাম অলপ কৰি আছিলোঁ। আৰু আপোনালোক কাৰোবাক যদি ভাওনাৰ কাৰণে বা ভাগৱতৰ ডেক'ৰেশ্যনৰ কাৰণে কিবা মুখা দৰকাৰ হয়, তেনেহ'লে মোক ক'ব পাৰে। যদি মোৰ মুখা ভাল পায় বা ভাল লাগে, মই নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। কেতিয়াবা যদি দৰকাৰ হয় জনাব পাৰে আৰু। আজি মানে আমাৰ চাৰিং ৰাস মন্দিৰত আমাৰ মা চাউন সকলোৱে চিনি পায় চাগে, মা চাউনৰ মালিক আমাৰ লক্ষ্যদা আজি মানে এভাগী ভাওনা আগবঢ়াইছে চাৰিং ৰাস মন্দিৰত নৃসিংহমুৱাৰী। তাৰ দুহাৰ আমি কৰিম। বাকী ভিডিঅ' দিম বাৰু, চাই থাকিব। এয়া ভাওনা ওলাইছোঁ আৰু আমি বস্তুখিনি মানে হেৰি কৰি লৈছোঁ। বিটু ভাই ওলাইছেহি এতিয়া। ওলামগৈ আৰু গা চাটো ধুই লওঁ, গা চাটো ধুই মেলি লাহেকৈ ওলামগৈ আৰু তাৰপৰা একেবাৰে নামঘৰত লগ পামগৈ আৰু দেই। তালৈ ড্ৰেছ চেছ পিনি ওলালোঁ আৰু লাহেকৈ যাম এতিয়া। মানে আমাৰ জানদাই গাড়ী লৈ আহিব নেকি, জানদাৰ গাড়ীতে আমি এতিয়া যাম। তাক গৈ দেখাই আছোঁ কি হয়। আমাৰ হাঁহ মাৰোকেইটা পাইছেহি। হাই আমাৰ এয়া সুদৌ গোলাঘাটৰ পৰা ভাওনা চাবলৈ পাইছেহি। আপুনি ভাওনা লৈ আহিছে নেকি? আৰু কোনোবা আহিছে নে অকলে আহিছে? ফেনখন মানে পাৰ্থ যে পাৰ্থ বুলি কৈ যে সেইটো কথা। তাকে চেনেলটো ভাইটি চেনেল চাব দেই, ছাবস্ক্ৰাইব কৰি দিব দেই, শ্বেয়াৰ কৰি দিব হা। ভাইটিটো আগবঢ়াই দিয়ক। ইমানকৈ হৈছে অৱস্থাটো মানে একদম বেয়া হৈ যায়, যিটো গৰম ৰাইজ হৈছে দেখিছে, বহুত ৰাইজ আজি। বেছি নহয় বাৰু, ক'বলৈ গ'লে নামঘৰতে চাই বা হৈছে। গান গাই আহিলোঁ, অৱস্থা বেয়া একদম। গান গাই থৈ আহিলোঁ আৰু অৱস্থা বেয়া, গৰম পুৰা, বিৰাট গৰম। গান গাই ঘমুৱাই দিছে আৰু নোৱাৰি দেই এইটো নোৱাৰি এইটো গৰমত ফুট দেখিছে নাই ক'বলৈ। Yeah.